তো গাইজ ওয়েলকাম টু মাই মিনি ব্লগ। তো গাইজ আপোনালোকে কেনে আছে? আশা কৰোঁ সকলো ভালে আছে। তো ময়ো ভালে আছোঁ। তো গাইজ আজি ঈদ মুবাৰক। তো আপোনালোকক পোনপ্ৰথমে ঈদ মুবাৰক। তো গাইজ আজি ঈদলৈ যোৱাৰ এইটো উদ্দেশ্য যাতে আমি 30টা ৰোজাৰ পিছত যিটো নমাজ পাওঁ তো সেইটো নমাজ পঢ়িবলৈ। তো গাইজ আপোনালোকৰ ওপৰত আশা থাকিল যাতে ঈদৰ নমাজটো ভালকৈ পঢ়িব পাৰে। তো গাইজ আপোনালোকে চাই থাকিব আমাৰ ঈদত কেনেকুৱা ভিৰ হয় বা কেনেকুৱা জাম দিয়ে মানুহে। তো সেইটো চাই থাকিব আৰু কিমান মানুহ হয় তো মই এইটো ভিডিঅ'ত কৈ আছোঁ। তো গাইজ ফাইনেলি মই ঈদৰ বজাৰটোত আহি পালোঁ। তো আপোনালোকে চাওক কিমান ভিৰ, বহুত জাম দিছে। আজি মোৰ তাত লাগি আছে বেছি মানুহ হৈছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ আজি ইমান ভিৰ যাতে মই ভবাই নাছিলোঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। তো গাইজ মই এইফালে অহাৰ লগে লগে এজন পগলা মানুহে মোক পালে। তো সি মোক কৈছে 10 টকা এটা দিবলৈ, কিবা এটা বস্তু খাব। তো মই তাক সুধিলোঁ কি বস্তু খাবা? তো সি ক'লে মই নকওঁ, তুমি 10 টকা এটা দিয়া। তো মই ক'লোঁ তোমাক 10 টকা নিদিওঁ। তো পিছত ক'লে তেওঁ মিছাল খাব বুলি। তো মই তাক ক'লোঁ ব'লা মই মিছালটো কিনি দিব পাৰিম, কিন্তু তোমাক 10 টকাটো দিব নোৱাৰিম। তো এইফালে আহি গ'লোঁ মিছালটোৰ দোকানত। তো দোকানটোত বহুত ভিৰ, সেইকাৰণে মিছালটো দিয়াত অলপ দেৰি হৈছে। আৰু দোকানীজনে ক'লে এইজন মানুহ বহুত বেয়া। তো মই বেয়া বুলি নকওঁ, কাৰণ সি নুবুজাৰ কাৰণে এইবিলাক বস্তু খাই থাকে। তো মই তাক মিছালটো কিনি দিওঁ বুলি ক'লোঁ। তো দোকানী ক'লোঁ সোনকালে মিছালটো দিয়ক। তো সেইফালে সি মিছালটো ল'লে, লোৱাৰ পিছত মোক ক'লে মই লৈ ল'লোঁ, তোমাৰ কেমেৰাটোত দেখালোঁ। তো গাইজ মই ফাইনেলি ঈদৰ ভিতৰলৈ যাম বুলি ভাবিছোঁ। তো এইফালে অহাৰ লগে লগে মানুহ এজনে মোক কৈছে পইচা দিবলৈ ঈদত। তো মই তাক কৈছোঁ মোৰ তাত খুচুৰা পইচা নাই, যোৱাৰ সময়ত দি যাম। তো সি কৈছে খুচুৰা পইচা আছে বুলি। তো মই 5,000 টকাৰ নোট দি 100 টকা দি দিলোঁ, 400 টকা ঘূৰাই ল'লোঁ। তো এইফালে নমাজত থিয় হ'ব বুলি ভাব ধৰিছে। তো মই ভাবিছোঁ সন্মুখত থিয় হ'ম বুলি, থিয় হৈ নমাজটো পঢ়িম বুলি ভাবিছোঁ। তো মানে সোমাই আছোঁ ভিতৰলৈ। তো চাওঁ কি হয়। তো আপোনালোকে চাই থাকিব মানে মানুহ কিমান হয় নমাজত। তো মই লাহে লাহে ভিতৰলৈ সোমাই আছোঁ, কাৰণ ভিতৰলৈ মানে ভাবিছোঁ সন্মুখত নমাজটো পঢ়িম আৰু। তো গাইজ আপোনালোকে চাওকচোন কিমান মানুহ আজি একেলগে গোট খাইছে। তো আশা কৰোঁ সকলো মানুহ যাতে এনেকৈ গোট খাই থাকে, যাতে আমি সকলো বিশ্বৰ মুছলমান একগোট হৈ কিবা এটা কৰিব পাৰোঁ। তো গাইজ মই মানে নমাজটো ফাইনেলি পঢ়িলোঁ। তো গেটৰ বাহিৰত ওলাই গ'লোঁ। তো আপোনালোকে চাই থাকক কিমান মানুহ আজি আহিছে। আজি আপোনালোকে কোনে কোনে নমাজ পঢ়িছে কমেণ্ট বক্সত কৈ যাবচোন। তো গাইজ এইফালে মোৰ মানে নমাজটো পঢ়াৰ লগে লগে মোৰ লগৰ আৰু দুজনে আহি পালে। তো আৰু এইফালেও আৰু এজন আহি পালে, মোক কৈছে বেটা তই ব্লগ বনাই আছ, যা তোক মই ছাপোৰ্ট কৰিম বুলি কৈ দিলে। তো গাইজ এইফালে মোৰ মানে আশিক দা মানে কি ক'ম, মানে সি মানে দূৰতেই থাকে, কেমেৰাৰ দূৰতেই থাকে ক'বলৈ গ'লে। তো এইফালে মানে গৈ আছোঁ আৰু। তো গাইজ মোৰ মানে টুপিটো মানে খুলি যায় আৰু। তো গাইজ আপোনালোকে আৰু এটা কথা ক'বচোন, আপোনালোকে কেইটা বজাত নমাজ পঢ়ে? তো আমাৰ ঈদৰ নমাজটো 9:30ত হৈ গ'ল, অৰ্থাৎ 9:30 হৈ গ'ল। তো আপোনালোকৰ কিমান বজাত হৈছে কমেণ্ট বক্সত কৈ যাব। তো গাইজ আজি আপোনালোকে ক'ত ক'ত ফুৰিবলৈ যাব তো কমেণ্ট বক্সত কৈ যাব। তো গাইজ এইখিনিতে মোৰ ভিডিঅ'টো শেষ হ'ল। তো বাই বাই।